সকলোকে নমস্কাৰ জনাইছোঁ আৰু আগবঢ়াবলৈ লৈছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ সমাজতত্ত্ব বিষয়ৰ ছাত্ৰসকলৰ বাবে এটি বিষয়ৰ ওপৰত আলোচনা। আমি এই আলোচনাত মূলতঃ ইউনিট নম্বৰ 3 ছ'চিয়েল ইনইকুৱেলিটি এণ্ড এক্সক্লুজন সামাজিক অসমতা আৰু পৃথকীকৰণ শীৰ্ষক পাঠটোৰ এটা বিষয় আলোচনা কৰিম। And now we are going to discuss about the concept of scheduled caste, অনুসূচিত জাতি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি কৈ ল'ব বিচাৰিছোঁ যে আমাৰ এই আলোচনা মূলতঃ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াব বিচাৰিছোঁ। সেয়ে তেওঁলোকৰ পৰ্যায়তহে বিষয়সমূহ আলোচনা কৰা হ'ব। Only up to higher secondary students level we have explained in this video, যাতে তেওঁলোকৰ সহজে বোধগম্য হয়। এতিয়া আমি মূল বিষয়লৈ আহিছোঁ। তোমালোকে হয়তো জানা যে পৃথিৱীৰ সকলো সমাজেই কি হয়, সামাজিক স্তৰীকৰণৰ ভিতৰুৱা হয়। We can found social stratification in each and every society. That means it prevails in all the societies. Now question is that what is social stratification? সামাজিক স্তৰীকৰণ কি হয়? সামাজিক স্তৰীকৰণ হৈছে এটা পদ্ধতি যিটো সমাজৰ লোকসকলক উচ্চ মধ্য নিম্ন হিচাপে সামাজিক পৰিস্থিতিৰ মৰ্যাদাৰ ভিত্তিত বিভক্ত কৰে। Social stratification refers to a society's categorization of people into ranking of economic tiers based on factors like wealth, income, race, education, and power. Through this system, the population of the specific society is divided in high or low. আৰু এই উচ্চ আৰু নিম্ন স্থানৰ বাবেই উচ্চ উপস্থিতিযুক্ত ব্যক্তিসকলে কিছুমান সা সুবিধা লাভ কৰে আৰু তাৰ বিপৰীতে নিম্ন উপস্থিতিযুক্ত ব্যক্তিসকল সেই সুবিধাসমূহৰ পৰা বঞ্চিত হয়। এনেদৰে সা সুবিধাসমূহৰ পৰা বঞ্চিত বা আনসকল লোকতকৈ পাছপৰা লোকসকলক আমি আলোচনাৰ সুবিধাৰ বাবে ভাগ কৰি ল'ব পাৰোঁ। There are 3 types of weaker sections. These are number 1 scheduled caste, অনুসূচিত জাতি, number 2 scheduled tribes, অনুসূচিত জনজাতি, and last one is OBC, অন্যান্য পাছপৰা শ্ৰেণী। Now what is scheduled caste? অনুসূচিত জাতি কি? অনুসূচিত জাতি হৈছে এক ব্যক্তিৰ সমষ্টি যিসকল পৰম্পৰাগতভাৱে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে উচ্চ শ্ৰেণীৰ দ্বাৰা শোষিত হৈ আহিছে। Those people are in scheduled caste who is socially, economic and politically facing some problems by the upper class people. That means they are out of Varna system. তোমালোকে মনত ৰাখিবা যে অনুসূচিত জাতিৰ লোকসকল সমাজৰ একেবাৰে নিম্ন স্থানৰ লোক। Scheduled caste occupy the bottommost position or rank in the social ladder. তাৰপৰা অনুসূচিত জাতিৰ লোকসকলক আৰু আমি বিভিন্ন নামেৰে জানো। They were also known as untouchables, horizons, Dalits, depressed classes, exterior caste, broken men or outcasts. The term scheduled caste was coined by the Simon Commission in 1935, which came to be used for the people described as untouchables. Scheduled caste termটোৰ প্ৰথম সাইমন কমিছনে অস্পৃশ্যসকলক বুজাবৰ বাবে ব্যৱহাৰ কৰিছিলে আৰু 1950ত কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই scheduled caste termটো ব্যৱহাৰ কৰে। According to Ambedkar, in early India, they were also known as broken men or outcast. আম্বেদকাৰৰ মতে পুৰণি ভাৰতত তেওঁলোকক ব্ৰকেন মেন বা আউটকাষ্ট বুলি জনা গৈছিলে। The British described them as depressed classes. ব্ৰিটিছসকলে আকৌ তেওঁলোকক ডিপ্ৰেছ ক্লাছেছ বুলি অভিহিত কৰিছিলে। নেক্সট চাবা 1931ত যিটো চেঞ্চাছ হৈছিলে সেই চেঞ্চাছে তেওঁলোকক exterior caste বুলি শ্ৰেণীকৰণ কৰিছিলে। In 1931 census, they were classified as exterior caste. And the term horizon was used by Mahatma Gandhi. And the meaning of horizon is people of God. Horizon শব্দটো ব্যৱহাৰ কৰিছিলে মহাত্মা গান্ধীয়ে। এইটো মনত ৰাখিবা যে horizon শব্দটো ব্যৱহাৰ কৰিছিলে কোনে? মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিলে আৰু তাৰ অৰ্থটো হৈছে ভগৱানৰ মানুহ। And next during the Vedic period, they were known as the Sandals. বৈদিক সময়ছোৱাত তেওঁলোকক চান্দালছ নামেৰে জনা গৈছিলে।
ইয়াৰ পিছত আমি অনুসূচিত জাতিৰ সংজ্ঞা চাম ডেফিনেশ্যন অফ শিডিউল কাষ্ট আমি প্ৰথমতে DN মজুমদাৰৰ সংজ্ঞাটো চাম যিটো তোমালোকৰ পাঠ্যপুথিত আছে DN মজুমদাৰে কৈছে যে সেইবোৰ জাতি হৈছে অনুসূচিত জাতিৰ লোক যিসকল বিভিন্ন সামাজিক ৰাজনৈতিক আদি নিজৰ অসমৰ্থতাৰ বাবে সামাজিকভাৱে উচ্চ জাতিৰ দ্বাৰা পৰম্পৰাগতভাৱে নিৰ্যাতিত হৈ আহিছে দ্য আনটেষ্টেবল কাষ্ট আৰ দোজ হু চাফাৰ ফ্ৰম ভেৰিয়াছ social and political disabilities, many of which are fractionally prescribed as socially enforced by higher caste. That means scheduled caste people are backward in socially, political, economic and other aspect of the society. এই সংজ্ঞাটোত আমি গম পালোঁ যে অনুসূচিত জাতিৰ লোকসকল পৰম্পৰাগতভাৱে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আদি বিভিন্ন দিশতে আন কিছু লোকতকৈ পাছ পৰি আছে অৰ্থাৎ তেওঁলোক উচ্চ জাতিতকৈ যথেষ্ট পৰিমাণে পাছ পৰা নেক্সট উই কেন মুভ টু দ্য প্ৰব্লেমছ অফ শিডিউল কাষ্ট অনুসূচিত জাতিৰ সমস্যা কিছুমান আছে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হৈ আহিছে আৰু সেই সমস্যাসমূহ কি হ'ব পাৰে আমি সেই সম্পৰ্কে এতিয়া আলোচনা কৰিম প্ৰথম সমস্যাটো চোৱা যে সেইটো কি হৈছে নিম্ন সামাজিক স্থান প্ৰথম সমস্যাটো হৈছে নিম্ন সামাজিক স্থান অনুসূচিত জাতিৰ লোকসকলৰ সামাজিক স্থান নিম্ন তেওঁলোকক অপবিত্ৰ আৰু হীন আনহলি আৰু ইনফেৰিয়ৰ হিচাপে কি কৰা হয় গণ্য কৰা হয় আৰু সেইবাবেই সমাজৰ উচ্চ শ্ৰেণীৰ পৰা তেওঁলোক আঁতৰত থাকিব লগা হয় উচ্চ জাতিৰ সৈতে খোৱা বোৱা সামাজিক আদান প্ৰদান বা বৈবাহিক সম্বন্ধ আদি স্থাপন তেওঁলোকে কৰিব নোৱাৰে ইন দ্য কাষ্ট হায়াৰকি দে আৰ ascribed with the lowest status they have been suffering also from the stigma of untouchability. Next problem is educational problem. শিক্ষাৰ সমস্যা অনুসূচিত জাতিৰ লোকসকলে শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হৈ আহিছে আমি প্ৰথম সমস্যাটো জানিলোঁ যে তেওঁলোকৰ সামাজিক স্থান নিম্ন আৰু সেই সামাজিক স্থান নিম্ন হোৱা বাবেই তেওঁলোকে আন সকল লোকৰ সমানেই শিক্ষাৰ সুবিধাটো পোৱা নাছিলে পৰম্পৰাগত যি গুৰুকুলাশ্ৰম শিক্ষাৰ ব্যৱস্থা আছিল সেই শিক্ষা অনুসূচিত জাতিৰ লোকসকলে গ্ৰহণ কৰিব পৰা কিন্তু নাছিল ফলত তেওঁলোকে ৰাজনৈতিক ধৰ্মীয় সামাজিক শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল আৰু এইদৰে যে তেওঁলোক বঞ্চিত হৈছিল সেই শিক্ষাসমূহৰ পৰা বঞ্চিত হৈছিল তাৰ ফলত আন লোকসকলৰ সমানে তেওঁলোকে আগবাঢ়ি যাব পৰা নাই দে আৰ নট গিভেন the chance to secure higher education. Thus, the literacy level of the scheduled caste is extremely poor. That's why they are unable to work parallelly along with the other people of the society. Third problem is economic problems. অৰ্থনৈতিক সমস্যা The scheduled castes are also backward from the aspect of economic. The occupational choice is found to be very much limited for them. তেওঁলোকৰ ভূমি বা মাটিৰ সমস্যা আছে বিভিন্ন কাৰণৰ বাবে তেওঁলোকে নিজৰ মাটিসমূহ বিক্ৰী কৰি দিব লগা হয় কাক বিক্ৰী কৰি দিয়ে তেওঁলোকে নিজৰ মাটিসমূহ বিভিন্ন কাৰণৰ বাবে সমাজৰ যিসকল উচ্চ জাতিৰ লোক বা সমাজৰ যিসকল মহাজন আছে তেওঁলোকক বিক্ৰী কৰি দিব লগা হৈছে ফলত তেওঁলোকৰ মাটিৰ পৰিমাণ কমি গৈছে আকৌ তেওঁলোকে বিভিন্ন কামৰ বাবে আনৰ পৰা টকা ধাৰে লোৱাত সেই ধাৰ পৰিশোধ কৰিব নোৱাৰাত ঋণৰ পৰিমাণ বাঢ়ি গৈছে আৰু হেতু তেওঁলোকৰ এটা অৰ্থনৈতিক সমস্যা ইয়াৰ লগতে উল্লেখ কৰিব পাৰি যে অনুসূচিত জাতিৰ লোকসকলে বিভিন্ন উদ্যোগ বা কলকাৰখানা আদিত শ্ৰমিক হিচাপে নিযুক্তি পাইছে যদিও তেওঁলোকৰ শিক্ষাৰ অভাৱৰ বাবে সাধাৰণ শ্ৰমিক হিচাপেহে কাম কৰাৰ কিন্তু সুবিধা পাইছে কৌশলগত শ্ৰমিক হিচাপে তেওঁলোকে কাম কৰাৰ সুবিধা পোৱা নাই এই যে তেওঁলোকে সাধাৰণ শ্ৰমিক হিচাপে নৰ্মেল লেবাৰ হিচাপে কাম কৰাৰ সুবিধা পাইছে সেইবাবে কি হৈছে তেওঁলোকে কম বেতনতে অধিক পৰিশ্ৰম কৰি তেওঁলোকে সেই উদ্যোগ বা কলকাৰখানাসমূহত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে অনুসূচিত জাতিৰ লোকসকলৰ আন এটা সমস্যা হৈছে ৰাজনৈতিক সমস্যা তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে From the political aspects, also scheduled castes are facing various problems because they have a very limited knowledge in political ground. তেওঁলোকৰ যিহেতু শিক্ষাৰ অভাৱ গতিকে ৰাজনৈতিক শিক্ষাৰ তেওঁলোকৰ অভাৱ হৈছে হেতু কাৰণে তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচিত ৰাজনৈতিক নেতাৰ সংখ্যা যথেষ্ট কম আৰু সেয়েহে ৰাজনৈতিক সমস্যাসমূহ সমাধান কৰাত তেওঁলোক পাছ পৰি ৰৈছে এনেদৰেই এই ভিডিঅ'টোত আমি
অনুসূচিত জাতিৰ অৰ্থ মিনিং অফ শিডিউল কাষ্ট তাৰপিছতে অনুসূচিত জাতিৰ সংজ্ঞা ডেফিনিশ্যন অফ শিডিউল কাষ্ট আৰু একেবাৰে শেষত অনুসূচিত জাতিৰ সমস্যাৱলীসমূহ প্ৰব্লেমছ অফ শিডিউল কাষ্টৰ সম্পৰ্কে আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি আলোচনা কৰিম অনুসূচিত জাতিৰ যিবোৰ সমস্যা আমি আলোচনা কৰিলোঁ সেই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে ধন্যবাদ